কি গৰম দিছে গাঁৱত ধুয়ে ভাতখিনি খাই কামত যাবই লাগিল আৰু পাহৰি গ'লো মিক্সাৰখন আনিবলৈ দেৰিয়ে হৈ গ'ল উঠাতে আৰু ভাত খাব লাগিল মই ঠাণ্ডা ভাত খাই ফোন মাৰিলে আৰু দীপক দেখোন হেল্ল' দীপক অমিত তোৰ হৈছে না ওলা হৈছে গাঁৱত যাব লাগে সোনকালে ভাতখিনি খাই যাই আছো দে হয় নেকি আহা যাই আছো সেয়ে আৰু আমাৰ দিন সৰুতে মা দেউতা ঢুকাই গ'ল আমি কাম কৰি খাব লগা হ'ল বাচনখিনি কামৰ পৰা আহি থোন দে আৰু এই ৰ'দত পথাৰত কাম কৰোঁতে দিগদাৰ কিন্তু কি কৰিম মা দেউতা নোহোৱা সন্তান মা দেউতা আছিল তেতিয়া মা দেউতাৰ মূল্য বুজি পোৱা নাছিলোঁ এতিয়া মা দেউতা নাই এতিয়া মা দেউতাৰ মূল্য বুজি পাইছোঁ বৰে কেৰম বৰ্ড ফুটবল খেলাই আছে আৰু মই পথাৰত কাম কৰি আছোঁ মোৰ মা দেউতা নোহোৱা সন্তানবোৰক এয়ে জীৱন